ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা অসমৰ এখন জনপ্ৰিয় ধাৰাবাহিক হিয়াৰ এপাহি গোলাপ। আৰু এই হিয়াৰ এপাহি গোলাপ ধাৰাবাহিকখনত অবিনাশৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাগৰাকীৰ প্ৰকৃত পৰিচয়বোৰ আপোনালোকে জানিব বিচাৰে নেকি? যদি আপোনালোকে তেখেতৰ প্ৰকৃত পৰিচয় জানিব বিচাৰে তেতিয়াহ'লে আমাৰ এই ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। নমস্কাৰ আপোনালোক সকলোকে, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু আজি এই ভিডিঅ'ত আমি হিয়াৰ এপাহি গোলাপ নামৰ ধাৰাবাহিকখনত অবিনাশৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাগৰাকীৰ প্ৰকৃত চৰিত্ৰৰ বিষয়ে আপোনালোকক ক'বলৈ চেষ্টা কৰিম। তেখেতৰ ঘৰ ক'ত, তেখেতৰ পৰিয়ালত কোন কোন আছে আৰু তেখেতে কেনেকৈ অভিনয় জগতৰ সুযোগ পালে, এই সকলোখিনি কথা আজি আমি আপোনালোকক এই ভিডিঅ'টোৰ দ্বাৰা ক'বলৈ চেষ্টা কৰিম। অবিনাশৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাগৰাকীৰ প্ৰকৃত নাম হৈছে ৰাগনিতম বৰা। তেখেতৰ ঘৰ হৈছে নগাঁৱত, কিন্তু তেখেত বৰ্তমান কৰ্মসূত্ৰে গুৱাহাটীত বাস কৰে। তেখেতৰ জন্ম হৈছিল 22 জুলাই তাৰিখে। অবিনাশৰ পৰিয়ালত অবিনাশৰ মা দেউতা আৰু 3গৰাকী বা আছে আৰু তেখেতৰ পত্নী আছে। তেখেতৰ নিকনেম হৈছে পাপু। ঘৰত তেওঁলোক সকলোৱে তেওঁক পাপু বুলি মাতে। তেখেতৰ পিতৃৰ নাম হৈছে বিপিন চন্দ্ৰ বৰা আৰু তেখেতৰ মাৰ নাম হৈছে সুবৰ্ণা বৰা। যদি আমি অবিনাশৰ শিক্ষা জীৱনৰ কথা পাতিবলৈ যাওঁ, অবিনাশে আৰম্ভণিৰ শিক্ষা কাৰ্বি আংলঙৰ পৰা কৰে। কাৰণ তেখেতৰ পিতৃ মাতৃৰ কৰ্মসূত্ৰে চাকৰি কৰ্মসূত্ৰে সেইবাবে অবিনাশে কাৰ্বি আংলঙৰ পৰা তেওঁৰ শিক্ষা জীৱন আৰম্ভ কৰে। তাৰ পিছত অবিনাশে বহুকেইখন এনেকুৱা কলেজ চেঞ্জ কৰিলে। তেওঁ 12ভুজীয়া HSত পঢ়িলে, ৰহা HSত পঢ়িলে, মৰিগাঁও কলেজত পঢ়িলে। তাৰপিছত নগাঁও ADP কলেজতো তেখেতে শিক্ষা গ্ৰহণ কৰে। যদি আমি অবিনাশৰ অভিনয় জগতৰ কথা পাতিবলৈ যাওঁ, অবিনাশে কেনেকৈ অভিনয় জগতৰ সুযোগ পালে, তো সেই কথাখিনি আজি মই আপোনালোকক ক'বলৈ চেষ্টা কৰিম। অবিনাশে পোনপ্ৰথমতে গানৰ এলবাম কৰিছিল। তাৰপিছত অবিনাশৰ প্ৰথমখন ধাৰাবাহিক হ'ল দূৰদৰ্শনত বোৱাৰী। অবিনাশে প্ৰথম কেমেৰাৰ সন্মুখত গানৰ এলবামৰ দ্বাৰা আহিছিল। তাৰপিছত অবিনাশে জানমণি কৰিলে NK প্ৰডাকশ্যনৰ দ্বাৰা। আৰু তাৰপিছত অবিনাশে 10খনমান জনপ্ৰিয় চিনেমাতো তেওঁ কাম কৰে। আৰু লগতে অবিনাশৰ এনেকুৱা বহুতো মিউজিক ভিডিঅ' আছে। যদি আপোনালোকে অবিনাশৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাগৰাকীৰ প্ৰকৃত পৰিচয় আপোনালোকৰ জানি ভাল লাগিছে, তেতিয়াহ'লে আমাৰ এই ভিডিঅ'টো এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব যেন একেবাৰে নাপায়। কাৰণ এনেকুৱা ধৰণৰ অভিনেতা অভিনেত্ৰীসকলৰ প্ৰকৃত পৰিচয়ৰ বিষয়ে আপোনালোকক এই চেনেলৰ দ্বাৰা জনাবলৈ চেষ্টা কৰিম। ধন্যবাদ।